যেতিয়া দেশ বিভক্ত হৈছিল এই মানুহখিনি কিন্তু এইখন অঞ্চলত থাকি গৈছিল, সেইখিনি কিন্তু এই ভাৰতৰ নাগৰিক হিচাপে তেখেতসকলক স্বীকৃতি দিয়া হৈছিল। আজি তেখেতসকলে যিবিলাক কথা ক'ব বিচাৰিছে যে বংগবলীয় মুছলমানসকলে মানে বাংলাদেশ হিচাপে ক'ব বিচাৰিছে, মই স্পষ্টকৈ কৈছো এইবাৰ যিটো লোকপিয়ল হ'বলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ, অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে, সংখ্যালঘুত পৰিণত হ'ব। চাব আমি এইবাৰ এই বংগবলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিলিখিম, আমি অসমীয়া ভাষা উঠাই দিম। এই অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো অসমীয়া জাতিটো সংখ্যালঘুত পৰিণত হ'ব। এইটো আপোনালোকে চাব। এই বিজেপি চৰকাৰে মুছলমানৰ ওপৰত যেনেকৈ জোৰ জুলুম অত্যাচাৰ অন্যায় যেনেকৈ মানে তেখেতসকলে নিক্ষেপ কৰাৰ মানে এটা প্ৰচেষ্টা যেনেকৈ কাৰ্য চলাই আছে, আমি হতবাক হৈছো যে গণতন্ত্ৰৰ মানে শপত লৈ পেলাই গণতন্ত্ৰৰ মানে শপত লৈ পেলাই মানে এটা বিধায়ক হৈ পেলাই মন্ত্ৰী হৈ পেলাই মুখ্যমন্ত্ৰী হৈ পেলাই তেখেতসকলে এনেকৈ এটা জাতিৰ ওপৰত অত্যাচাৰ কৰিব পাৰে। এনেকুৱা মানৱীয় চিন্তা থকা ব্যক্তি কেনেকৈ মুখ্যমন্ত্ৰী পদত মানে কেন্দ্ৰীয় চৰকাৰে তেখেতক দায়িত্ব দিছে, এইখিনি প্ৰশ্ন আমি কৰিছো। গতিকে আমি ABMC স্পষ্টকৈ ক'ব বিচাৰিছো যে অসমৰ মুছলমানসকলক মানে কোনো পৰ্যায় সংস্থাপন নিদিয়াকৈ উপযুক্ত ক্ষতিপূৰণ নিদিয়াকৈ যাতে কোনো এজন ব্যক্তিক আৰু উচ্ছেদ কৰা নহয়। আমি উচ্ছেদৰ বিৰোধিতা নহয়, কিন্তু আমি আগতে কৈ আহিছো যে উচ্ছেদ কৰিবলৈ হলে প্ৰথমে তেখেতসকল আচলতে ভাৰতীয় নাগৰিক হয় না নহয়। যদি ভাৰতীয় নাগৰিক হয় তেখেতসকলক পুনৰ সংস্থাপন দিয়া হওক।